চিৰসুখী হোৱা। ধৰিত্ৰী, তোমাক আজি কিয় ইমান দুখাৰিতা দেখিছে? কি কাৰণে তুমি আজি শ্ৰীহীনা, কান্তিহীনা আৰু অতিকে দুৰ্বলা হৈ পৰিছা? ধৰণীৰ দুখৰ কাহিনী শুনিছো সকলো। ধৰণীৰ বহু মদমত্ত দানবাসৰ যি অত্যাচাৰ, উৎপীড়ন আৰু অত্যন্ত পাপৰ লীলা চলিব ধৰিছে, সেয়া সকলোৰে জানিছো। পৃথিৱীত যেতিয়াই ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলে, তেতিয়াই মোৰে নতুন অৱতাৰৰ প্ৰয়োজন হৈ থাকে। যোৱা ধৰিত্ৰী এইটো হিংসনৰ সোনকালেই পাই শস্য কৰা কিছুদিন ভাল ভোগাও মহামায়া। পৃথিৱীৰ ধৰ্মৰ গ্লানি, সহ্যৰ পীড়ন আৰু অধৰ্মৰ তাণ্ডৱ লীলা চলিছে। তাৰ ফলত মোৰ এক নতুন অৱতাৰৰ আৱশ্যক হৈছে। পৃথিৱীৰ ভাৰনাশৰ বাবে আমাৰ সকলোৰে হাতত কৰ্তব্য আহি পৰিছে। মই এইবাৰ কৃষ্ণৰূপে দৈৱকী গৃহত জন্ম লম। অনন্ত বলৰামৰূপে দৈৱকীৰ সপ্তম গৰ্ভত স্থিতি ল'ব। তুমি মায়াক বলে সেই গৰ্ভ হৰিণী ৰোহিণীৰ গৰ্ভত স্থাপন কৰিবা আৰু তুমি নিজে যোগমায়াৰূপে যমুনাৰ গৰ্ভত জন্ম ল'বা। বসুদেৱৰ দ্বাৰা তোমাক নন্দগৃহৰ পৰা সলাই ল'ম।
কংসই তোমাক শিলত আচাৰি আচাৰি হত্যা কৰিবলৈ উদ্যত হওঁতে তুমি হাতৰ পৰা এৰাই আকাশত আবিৰ্ভাৱ হৈ মোৰ অৱতাৰৰ সংকেত দি অদৃশ্য হ'ব। দেৱতা আৰু দেৱনাৰীসকলে গোকুলত গোপ আৰু গোপীৰূপে জন্ম লৈ মোৰ এই লীলা ৰসময় কৰি তুলিব লাগিব। শুনা সৃষ্টিকৰ, মই অতি সোনকালে অৱতাৰী ধৰণীৰ ভাৰ মোচন কৰিম। এই অৱতাৰত মোৰ ধৰ্মৰ নগৰীয়া হিচাপে দেৱতা আৰু দেৱনাৰীসকলক গোকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিব। আজি অকস্মাতে এই নাৰদকে কিয় বা প্ৰয়োজন হ'ল? নাৰদ, প্ৰভু, আজি এটা বৰ গুৰুত্বপূৰ্ণ আলোচনা কৰিবৰ বাবেই তোমাৰ প্ৰয়োজন হৈছে। প্ৰভু, যিজনে সৰ্বজ্ঞ, সৰ্বব্যাপী, সৰ্বশক্তিমানে তিৰুপতে কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰভু? যি পৰিস্থিতি আলোচনাৰে বাবে সেই শক্তিমন্তজনকো এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হৈছে। নাৰদ, প্ৰভু, আজি মই এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, যি পৰিস্থিতিৰ আলোচনাৰ বাবে ত্ৰিলোকৰ খবৰ ৰাখোতা নাৰদৰো আৱশ্যক হৈছে। নাৰায়ণ নাৰায়ণ। তুমিতো জানাই যে পৃথিৱীৰ দৈত্য দানৱ আৰু অসুৰবিলাকৰ অশেষ পাপ কাৰ্যৰ ফলত অতি অশান্ত অৱস্থাৰ সৃষ্টি হৈছে। সেইসকলক সংহাৰ কৰি পৃথিৱীৰ ভাৰ মোচনৰ বাবে মোৰ এক নতুন অৱতাৰৰ প্ৰয়োজন হৈছে। আপুনি বিশ্বপালক, যুগে যুগে অসংখ্য অৱতাৰ ধাৰণ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে, কিন্তু এইবাৰে প্ৰভু এই ক্ষুদ্ৰমতী নাৰদৰ আৱশ্যক হ'লে ইহে অতি আচৰিত। শুনা নাৰদ, প্ৰভু, এই অৱতাৰত তোমালোক সকলোৱে মোৰ কৰ্মসাধনৰ সহায় হ'ব লাগিব। দেৱতা আৰু দেৱনাৰীসকলক গোকুলত গোপ আৰু গোপীৰূপে জন্ম লোৱাৰ ব্যৱস্থা কৰিছোঁ। তুমি কিন্তু জন্ম ল'ব নালাগে। নাৰায়ণ নাৰায়ণ। তুমি সেই দৈত্য অসুৰবিলাকক নানা মিঠা
অথস্ফুট কথাৰে মোৰ বিৰোধী কৰি তুলিবা, যাতে মই সিহঁতক সংহাৰ কৰিবলৈ সুযোগ পাওঁ। তাতোতকৈ তোমাৰ মহান কৰ্তব্য হ'ব মোৰ এই লীলাসমূহৰ আধ্যাত্মিক ভাৱধাৰাত উদ্ঘাটন কৰি সন্ত সাধজনক ভগৱত ভক্তিৰ ৰহস্যাৰণ কৰা। প্ৰভু, এই নাৰদৰ সন্দেহ হ'ল যে যি অৱতাৰত সংহাৰেই মোৰ উদ্দেশ্য, তেনে অৱতাৰত আকৌ প্ৰভু সেই দেৱনাৰীসকলৰ প্ৰয়োজনেই বা কি? ভূমিৰ ভাৰ সলনি মোৰ প্ৰধান উদ্দেশ্য হ'লেও ভৱিষ্যত নৰ সমাজে যাতে সুখ ভক্তি কৰি ভগৱন্ধন দূৰ কৰিব পাৰে, তাৰ বাবে মই মোৰ অনন্ত মহিমা আৰু অসীম শক্তি প্ৰকাশ কৰিব লাগিব। সেই দৈত্য অসুৰসকলক বধ কৰাৰ উপৰিও কালীয় দমন, গোবৰ্ধন ধাৰণ, পুতনাই হত্যা, বস্ত্ৰ হৰণ আদি দুৰূহ আৰু অশুভনীয় কৰ্ম কৰি মই সেইসমূহৰ পৰা দুৰ্মুক্ত হৈ মই মোৰ ঐশ্বৰিক শক্তি প্ৰকাশ কৰোঁ। তদুপৰি ৰাসলীলাৰ দ্বাৰা প্ৰধান ঋতু কামক জয় কৰি জগতক বুজাব লাগিব যে কামাতুৰ পুৰুষৰ স্থান অতীতল, আৰু এই ৰাসলীলাতে ৰাম অৱতাৰৰ ঋষিসকলৰ মনৰ কামনাও অন্তৰ্নিহিত হৈ আছে। নাৰদ, প্ৰভু, সেই ঋষিসকলেনো কি কামনা কৰিছিল প্ৰভু? অনুগ্ৰহ কৰি বুজাই ক'বনে? শুনা নাৰদ, প্ৰভু, ৰাম অৱতাৰত যেতিয়া মই পিতৃসত্য পালন কৰি সীতাক লগত লৈ বনলৈ গৈছিলোঁ, তেতিয়া সীতাৰ মোৰ প্ৰতি থকা ভক্তি দেখি ঋষিসকলেও তেনে সপ্ৰেম ভক্তিৰ কামনা কৰিছিল। এই কৃষ্ণ অৱতাৰত সেই ঋষিসকলেই হ'ব গোপনাৰী, আৰু মই তেওঁলোকৰ লগত কামকেৰি লীলা প্ৰকাশ কৰি তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰিম। হে প্ৰভু, পৃথিৱীৰ প্ৰয়োজনত আপোনাৰে লীলাবিজ্ঞ ৰূপ, আপোনাৰে অশেষ কৃপাৰ ফলত এই নাৰদে দেখি আহিছোঁ। কেতিয়াবা মহাপলৈধি জলৰ মাজত মৎস্য ৰূপত চতুৰ্বেদুধাৰ, আকৌ কেতিয়াবা কুৰ্ম ৰূপত স্বপৃষ্ঠত পৃথিৱী ধাৰণ, আকৌ কেতিয়াবা দেখিছোঁ প্ৰভু মহাবৰাহ ৰূপত দন্তৰ্জ্ঞাত ধৰিত্ৰী উদ্ধাৰ, আকৌ কেতিয়াবা দেখিছোঁ প্ৰভু ৰক্ত বৰ্ণকুটি সূৰ্যসম নৰসিংহ ৰূপত ভক্ত প্ৰহ্লাদক অভয়দান, দেহিনী ভৱতী ভিক্ষা বুলি বামন অৱতাৰত বলিক চলন, আকৌ দেখিছোঁ প্ৰভু মহা তেজশালী ক্ষত্যন্তকাৰী ভিগুৰামী ৰূপত ক্ষেত্ৰীয় দমন। এইবাৰনো প্ৰভুৱে কোন ৰূপত পৃথিৱীৰ লীলাসমূহ অৱতাৰণা কৰিব? অনুগ্ৰহ কৰি সেই লীলাবিজ্ঞ ৰূপ এই অভাজনক দেখুৱাই কৃতাৰ্থ কৰিবনে প্ৰভু? শুনা নাৰদ, প্ৰভু, ভক্তই মোৰ প্ৰাণ, ভক্তৰ মনোবাঞ্ছা মই কেতিয়াও পূৰণ নকৰোঁ। তুমি মোৰ ভৱিষ্যত লীলাবৃক্ষটো চাব খুজিছা যেতিয়া চোৱা বাৰু। সুনীল কমলে ছবি সুহাসরণ জিত ধারণ নমামি ভঙ্গে ভঙ্গিমা। নাৰদ, এতিয়া আমি সকলোৱে নিজ নিজ কাৰ্যত আত্মনিয়োগ কৰোঁগৈ, ব'লা। ভাল প্ৰভু।